তেওঁলোকক বোলে সোধে আমি ভাত খাইতাম তাৰ আসামী কিতা হৈ গ'ল। তো সেই ৰাগিবী চাহ পাছত কিন্তু অসমীয়া সাহিত্যিক হ'ল। আসসালামু আলাইকুম ওৰহমতুল্লাহি ওবৰাকাতুহু। আজি আমি এজন বিশেষ ব্যক্তিক লগ পাইছোঁ, যিগৰাকী ব্যক্তি হজৰত মৌলানা আব্দুল জলিল ৰাগিবী চাহাব, তেখেতৰ সমসাময়িক ব্যক্তি। আৰু তেখেতৰ লগত আৰু এই অঞ্চলৰ যিটো মুৰাজাৰ অঞ্চল বুলি কোৱা হয়, দীঘলজাৰ অঞ্চল, এই দীঘলজাৰ অঞ্চলৰ এজন জ্যেষ্ঠ ব্যক্তি, জ্যেষ্ঠ হাফিজ আলিম, হজৰত হাফিজ শামছুল হক চাহাব। আমি তেখেতৰ লগত কিছু স্মৃতি, পুৰণা দিনৰ স্মৃতিৰ বিষয়ে আমি আলোচনা কৰিম। যিহেতু তেখেতে হজৰত মৌলানা এই যুগশ্ৰেষ্ঠ আলিমে দিন, এই অঞ্চলৰ উস্তাদুল আসাতিজা হজৰত মৌলানা আব্দুল জলিল ৰাগিবী চাহাবৰ লগত একেলগে উঠা বহা কৰিছে। আমি আব্দুল জলিল ৰাগিবী চাহাবৰ হয়তো পৰিচয় গোটেই অসমৰ ভিতৰত বেলেগকৈ দিয়াৰ প্ৰয়োজন নাই বুলি ভাবোঁ। প্ৰাক্তন এগৰাকী জয়নগৰ মাদ্ৰাছাৰ প্ৰাক্তন শেখুল হাদিছ, জালালিয়া মাদ্ৰাছাৰো তেখেত জ্যেষ্ঠ উস্তাদ আছিল। আৰু জ্ঞান সম্ভাৰ নামৰ যি আলোচনী, সেই আলোচনী তেখেতে দীৰ্ঘ জীৱন তেখেতে সম্পাদনা কৰি থৈ গৈছিল আৰু তেখেত প্ৰতিষ্ঠাপক সম্পাদক আছিল। এনেধৰণৰ বিভিন্ন তেখেতৰ কাম আছিল। MLA ও আছিলে, তেখেতে বিধায়ক আছিলে এই যমুনামুখ সমষ্টিত। গতিকে তেখেতে লাখ লাখ ছাত্ৰ শিষ্য তেখেতক থৈ গৈছিল। গতিকে আব্দুল জলিল ৰাগিবী চাহাবৰ বিষয়ে আমি বেলেগকৈ কোৱাৰ প্ৰয়োজন নাই। তো আমি শামছুল হক চাহাবৰ পৰা আমি তেখেতৰ বিষয়ে বা তেখেতৰ নিজৰ বিষয়ে, নিজৰ অভিজ্ঞতাৰ বিষয়ে আমি কিছু প্ৰশ্ন বা তেখেতৰ ওচৰত আমি কিছু কথা জানিব বিচাৰিম। আসসালামু আলাইকুম ৰহমতুল্লাহ। আমি আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানটোলৈ। আমাৰ আচলতে এটা পেজ, মেছেজ অফ ইছলাম, এই পেজটো আৰু লগতে নাক অফিচিয়েল, NAQ অফিচিয়েল বুলি এটা ইউটিউব চেনেল আছে। আমাৰ লাখ লাখ আমাৰ ভিউৱাৰ্ছ আছে। এই দিনী বিষয়খিনি, আমি ইছলাম ধৰ্মীয় বিষয়খিনি, আমাৰ ইছলাম মুছলমান সমাজখন বা কেনে হোৱা উচিত, কি ধৰণে হোৱা উচিত, আমাৰ আদৰ্শ, আমাৰ পূৰ্বপুৰুষসকলৰ আদৰ্শ কেনেকুৱা, আমি এইবিলাক এই চেনেলটোৰ দ্বাৰা প্ৰচাৰ কৰোঁ। গতিকে আমি আপোনাৰ পৰা জানিব বিচাৰিম যে আমাৰ এই অঞ্চলৰ যে দিনীত যি পৰিৱেশ আছে, আমাৰ বিশেষকৈ মুৰাজাৰ, হোজাই অঞ্চলৰ, হোজাই জিলাৰ মুৰাজাৰ, দীঘলজাৰ বা মৌদংগা, এই অঞ্চলবিলাকৰ যিবিলাক মাদ্ৰাছা, যথেষ্ট মাদ্ৰাছা আছে, এই ক্ষেত্ৰত অৱদান চবতকৈ কাৰ বুলি ভাবে আপুনি? বাছকান্দি হুজুৰৰ প্ৰভাৱ বেছি আছে। মহিদানো আছে আৰু ইয়াত বহুত বাছকান্দিত পঢ়ি অহা ছাত্ৰ মৌলানা হৈছে, এতিয়া দিনী তালিম দি আছে আৰু তেওঁৰ প্ৰভাৱ এতিয়াও মানুহে নাম লৈ আছে। ইয়াত আহমদীয়া মাদ্ৰাছা বুলি নামো দিছে, আহমদীয়া। এইখন মাদ্ৰাছা, যিখন মাদ্ৰাছা আমি পঢ়ি আছোঁ বৰ্তমান, এইখন এখন মাদ্ৰাছা য'ত আমি পঢ়ি আছোঁ। এই মাদ্ৰাছাখনৰ নাম হৈছে দীঘলজাৰ মাৰ্কাজুত তালিম আহমদীয়া হাফিজিয়া মাদ্ৰাছা। আলহামদুলিল্লাহ, এইখনৰ আজি আমি চালোঁ, কমিটিৰ মানুহখিনিও আছিলে, তেওঁলোকৰ ৰিজাল্টবিলাকো চালোঁ, যথেষ্ট মানুহে মেহনত কৰি আছে। তো এই মাদ্ৰাছাখনতো আহমদ আলী চাহাবৰ হজৰত বাছকান্দি হুজুৰৰ নামেৰে নামাকৰণ বনাইছে। তাৰমানে বুজা যায় যে বাছকান্দি হুজুৰৰ যি প্ৰভাৱ, বাছকান্দি হুজুৰৰ যি তৱজ্জু এই অঞ্চলৰ প্ৰতি আছিলে আৰু তেখেতে ইয়াত বেছি আছিল, যথেষ্ট অহা যোৱা কৰিছে। বয়স হিচাপেও বেছি আৰু তৱজ্জু হিচাপেও বেছি। আচ্ছা, ইয়াত হাওড়াগাঁৱত এতেকাফো কৰিছে তেখেতে। আচ্ছা, বাছকান্দি হুজুৰ অকল ইয়াতে নহয়, বাছকান্দি হুজুৰ গোটেই অসমত তেখেতৰ এইটো জেগা নাই, যিটো জেগাত য'ত মুছলমান আছে, এনেকুৱা জেগা নাই য'ত তেওঁ যোৱা নাই। তেখেতৰ ৰুহানী যিটো তেখেতৰ আধ্যাত্মিক সম্পৰ্ক যে মানুহৰ লগত নাই, এনেকুৱা জেগা খুব সম্ভৱ নাই অসম্ভৱ। আৰু যি কি নহওক, এতিয়া আপোনাক মই এটা বিশেষ প্ৰশ্ন কৰিব বিচাৰিছোঁ। বাছকান্দি হুজুৰটো আছেই, আলহামদুলিল্লাহ, বাছকান্দি হুজুৰক আমি সকলোৱে সন্মান কৰোঁ, সকলোৱে তেখেতৰ আধ্যাত্মিক সম্পৰ্ক তেখেতৰ লগত আছে। ৰাগিবী চাহাব, বিশেষকৈ ৰাগিবী চাহাবৰ লগত আপুনি উঠা বহা কৰিছে। ৰাগিবী চাহাবৰ আপুনি সমসাময়িক নে আপুনি তেওঁৰ ওচৰত পঢ়িছে, তেনেকুৱা নেকি? আমি পঢ়া নাই, কিন্তু 2 বছৰ বুখাৰীৰ দৰ্শক মই ওচৰত পঢ়াইছোঁ। আচ্ছা, 2 বছৰ পোৱা। 2 বছৰ। মই এইবাৰ যেতিয়া শেখুল হাদিছ হ'ল জয়নগৰত, তেতিয়া তেওঁ শেখুল হাদিছ তেতিয়া নাছিল, তেওঁ MLA হোৱাৰ পাছত এৰি দিলে। তাৰ পাছত আৰু এজন মৌলানা আছিল, মৌলানা আজিৰুদ্দিন চাহাব, নাই আমাৰ ইয়াত দীঘলজাৰত। তেখেত আৰু মই গৈ আছোঁ ৰাগী চাহাবৰ ওচৰত, এনেই ফুৰিবলৈ গৈছোঁ, তাইক দেখিবলৈ গৈছোঁ। জয়নগৰ মানুহে ধৰিছে, আপোনালোকৰ বেছি মৰম আছে আৰু চিনি পাই বেছি, সেইকাৰণে ইয়াত আহি যাওক, তেওঁক পাতক যে জয়নগৰ মহাদিছ বুখাৰী পঢ়িবলৈ আহি যাওক। আমি গৈ পেলাই প্ৰস্তাৱ ৰাখিছোঁ, বহুত 2 ঘণ্টামান মেহনত কৰিছোঁ, তাৰপাছত মানি লৈছোঁ। তাৰপাছত সিহঁতক কৈছোঁ বোলে আমিতো হেডাৰী মেম্বাৰ নহয়, আপোনালোকে মাতক কাম হ'ব।
তেতিয়া আহি পেলাই যে মাদ্ৰাত সোমাই গ'ল মাছলৈ। তাৰ পাছত মইতো নুৰানী মৰকজ বুলি এটা তবলিগী মৰকজ আছে নীলবাগানত, নীলবাগান মই তাতে থাকোঁ। আচ্ছা আৰু তেওঁতো মোৰ দোস্ত, আচ্ছা ৰাগিব সাহেব ৰাখিছা মোৰ দোস্ত। হা হা তেতিয়া কৈছোঁ বোলে এদিনতো যোৱা নাই বখাৰী দেখিবলৈ শুনিবলৈ, বোলে কালি যাম। কালি যাম যেতিয়া গৈছোঁ, গৈ পেলাই বছ মই এনে ল'ৰা সৰু সৰু ল'ৰাবিলাকে বখাৰী পঢ়ি আছে, ওচৰত বহি পেলাই লাজ লাগে, মোৰ বয়সস্থ মানুহ। মই বোলে ইয়াতে বহিম নেকি বুলি আহি পেলাই বহা নাই বুলি, কেনেকৈ বহিম এইবিলাক ল'ৰাবিলাকৰ ওচৰত বহিম নেকি, এইবিলাক নাতি ফুটাই পঢ়ি আছে, মোৰ নাতিও পঢ়ি আছে। আচ্ছা মানে কৈছে নাই কোনে কৈছে আপুনি ইয়াত বহিলে, মই মোৰ ওচৰত বহিব। পিছদিনাখন আহিছোঁ, আহি পেলাই তেওঁৰ ওচৰত বহিছোঁ আৰু পূৰা 2 বছৰ যিটো কিতাপ পঢ়াইছে তাতে বহিছোঁ। আচ্ছা বখাৰী চহীদ পঢ়াইছে, বহিছোঁ। তফচিলত তেওঁ নিজে কৈছে আপুনি আহক, হাফিজ মানুহক আৰু তফচিল ভাল, মই তাতে বহিছোঁ। তাৰ পাছত কৈছে চৰে আকাইত পঢ়াইছে, মই তেতিয়াও বহিছোঁ। পূৰা 2 বছৰমান মোক লগত ৰাখিছে। আচ্ছা 2 বছৰ একেলগে আপুনি হাদিছৰ ক্লাছত একেলগে বহিছে। একেবাৰে ৰাতি 12টালৈকে কিতাপ চাই থাকে মোক। মই মৰকজৰ পৰা আহি যাওঁ, আহি পেলাই ঘৰৰ পৰা চাহো দিয়ে, আৰু দি আহিলোঁ ৰাতি 11টা বজাত ক'লোঁ বুলি 11টা বাজি গ'ল বুলি মোক পেলাই যাবগৈ নেকি। 12টা বাজি আহিলে ক'লোঁ বোলে 12টা বাজি গ'লে টোপনিটো যাব লাগিব, কালি মদ্ৰাছাত যাব লাগিব। আৰু ক'ৰবাত গৈছে আমি লাগিব, আপোনাক আপোনাক লগত লগত লৈছোঁ। নামটো লিষ্ট কৰে যে হাফিজ চাহেব লিখোঁ। কোনোবাত মছজিদত নমাজ পঢ়িবলৈ সোমাইছোঁ, তেতিয়াতো ইমামবিলাকে দেখি আহিলে ৰাগী চাহেব দেখি ভয় কৰিছিল। তো কৈছে ইমাম নাই বোলে, আমাৰ ইমাম আছে, আমি ইমাম লৈ ফুৰোঁ, যাওক কি হওক। আচ্ছা আপোনালোকে বা ৰাগিবি সাহেব যে যিজন উস্তাদৰ ওচৰত পঢ়িছিল, মুছদ্দৰ আলী ৰাগিবি সাহেব, মুছদ্দৰ ৰাগিবি সাহেবৰ নাম ৰাগিবি, আমি আমাৰ দৰ্শকসকলক জ্ঞাতাৰ্থে জনাই থওঁ। ৰাগিবি শব্দটোৰ যিটো অৰ্থ সেইটো হৈছে হজৰত মৌলানা আব্দুল জলিল ৰাগিবি সাহেবে এজন উস্তাদৰ ওচৰত পঢ়িছিল, যিজন উস্তাদ তেওঁৰ মূল উস্তাদ আছিল আৰু তেওঁ খুব মৰমৰ ছাত্ৰ আছিল। তেওঁৰ নাম আছিলে হজৰত মৌলানা মুছদ্দৰ আলী ৰাগিব। মুছদ্দৰ আলী ৰাগিব। তো এই ৰাগিব শব্দটোৰ পৰা ৰাগিবি আহিছে। তো এইটো আমি কিতাপত পাইছোঁ। তো মুছদ্দৰ আলী ৰাগিব সাহেবক কি বুলি কয় ইয়াতে? কুতুবখানা মেছাব, কুতুবখানী মেছাব। আচ্ছা কুতুবখানা এখন আছিল, কুতুবখানা এখন আছিলে, তাৰমানে কিতাপৰ দোকান আছিল। তো এই অঞ্চলত তেখেতক কুতুবখানা মেছাব বুলিও কয়। তো এই মুছদ্দৰ আলী ৰাগিব সাহেবৰ নামেৰে তেওঁৰ নাম ৰাগিবি হয়, আব্দুল জলিল ৰাগিবি। যেনেকৈ আমাৰ নামত কাছিমি আছে, কেনেকৈ বোলে হজৰত মৌলানা কাছিম নানতুই ৰহমতুল্লাহ আলাইহি প্ৰতিষ্ঠা কৰা মাদ্ৰাছা দেওবন্দ, দাৰুল উলুম দেওবন্দত পঢ়িছোঁ কাৰণে বা তাৰ পৰা ফাৰিগ হৈ আহিছোঁ কাৰণে কাছিমি বুলি কয়। ঠিক তেনেকৈ তেখেতৰ নামত তেখেতে নিজেই নিস্বত লগাই লৈছিল, এইটো নিস্বত বুলি কোৱা হয়। তো ৰাগিবি যেনেকৈ মদিনাত পঢ়িলে মদনী বুলি কোৱা হয়, মক্কাত পঢ়িলে মক্কি বুলি কোৱা হয়, ঠিক তেনেকুৱা নহয় জানো কথা। তো এই ৰাগিবি হৈছে মুছদ্দৰ আলী ৰাগিব সাহেব। ইয়াত তেখেতক কি বুলি কয়? কুতুবখানা মেছাব। এই কুতুবখানা মেছাব সাহেবৰ লগত মই এটা যিটো পাইছোঁ মোৰাজাৰত, মোৰ আব্বা হজৰত মৌলানা আবুল খায়েৰ সাহেব আৰু মৌলানা আব্দুল ছালাম সাহেব দুজন দোস্ত আছিল। তেওঁলোকে ইয়াত পঢ়িছে বুলি মানে তেওঁ লিখি থৈ গৈছিল ডায়েৰীত। ইয়াতে গম পাইছোঁ তেখেতে ইয়াতে পঢ়িছিল। মই উলিয়াই চাইছোঁ, ইয়াতে বোলে এখন মাদ্ৰাছা আছিলে, আলিয়া মাদ্ৰাছা, নহয় জানো? মোৰাজাৰত এখন আলিয়া মাদ্ৰাছা আছিল। পাছত এখন ছিনিয়ৰ মাদ্ৰাছা হৈছে। আলিয়া মাদ্ৰাছাৰ পৰা তেওঁলোকে জয়নগৰ আহিছে, তাৰপিছত তেওঁলোকে ইয়াতে পঢ়ি বাছকান্দি গৈছে, শেষ কৰিছিল। তো এইটো হৈছে মোৰ আব্বাৰ যিখিনি ইতিহাস মই বিচাৰি পাইছোঁ এই অঞ্চলত। তো তেওঁ বোলে আমাৰ আব্বাও পঢ়িছিলে ৰাগিব সাহেবৰ, মানে মুছদ্দৰ আলী ৰাগিব সাহেব। তো সেই সময়ত ৰাগিব সাহেবৰ বিষয়ে মই শুনিছোঁ কোৱা বোলে ৰাগিবি সাহেবেতো পাছত ডাঙৰ সাহিত্যিক হৈ তেখেতে ইন্তেকাল হৈছে। গোটেই অসমত তেখেত সাহিত্যিক হিচাপে পৰিচিত হৈছে। সাহিত্য জগতে বা অসম সাহিত্য সভাই তেখেতক বিভিন্ন ধৰণৰ এৱাৰ্ডবিলাক দিছে বা বিভিন্ন ধৰণৰ এৱাৰ্ড তেখেতে বঁটা দিব পাইছে। সাহিত্যৰ জগতত তেখেতৰ এজন সাংবাদিক হিচাপে এটা যথেষ্ট নাম আছিলে। তো ৰাগিবি সাহেবে প্ৰথম অৱস্থাত বোলে অসমীয়া জনা নাছিল, অকল চিলেটিয়ে জানিছিল তেখেত বা বাংলা জানিছিল। উৰ্দুটো তেওঁৰ সাহিত্যিকে হয়। অসমীয়াত তেওঁ আমাৰ আব্বা আছিল আৰু আব্দুল ছালাম সাহেব, তেওঁ দুজন দোস্ত আছিল। তেওঁলোকক বোলে সোধে আমি বাট খাইতাম তাৰ আসামী কিতাপ হৈ গ'ল। তো সেই ৰাগিবি সাহেব পাছত কিন্তু অসমীয়া সাহিত্যিক হ'ল। ৰাগিবি সাহেবৰ যথেষ্ট জেহেন, খুব চাগে একদম তেজ জেহেন আছিল হয়তো। কেনেকুৱা পাইছে আপোনালোকে তেখেতৰ? ৰাগী সাহেবটো খুব মানে জেহেন, মানে এনেকুৱা জেহেন। তেওঁ অসমীয়া এনেকুৱা শিকিছিল যে যিকোনো ৰাইটাৰে কিতাপ এখন লিখিছে তে ৰাগী সাহেবক দাৱত কৰিছে, তেওঁতো এজন ৰাইটাৰ।
নোৱাগাংগা এজন মানুহে এখন কিতাপ লিখিছে, তেতিয়া ৰাইজ সভাত দাৱত কৰিছে। মোক কৈছে বোলো আমি নাযাওঁ, ইয়াত বোলে ৰাইটাৰবিলাক আহিব, আমি অকলে নজনা মানুহ গৈ পেলাই কি লাভ, বোলে এই কিবা এটাৰ লগত 30টা আহিব। তেতিয়া ৰাইজ সভাৰ লগত গৈছোঁ। ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত মিনিষ্টাৰো আহিছে, ৰাইজ সভাক মাতিছে। যেতিয়া ৰাইজ সভাৰ গাড়ীখন ৰাখিছে, তেতিয়া সভাপতি যি আছিল সি থিয় হৈ গৈছে। ষ্টেজৰ পৰা নামি পেলাই তলত আহি গৈছে, আহি পেলাই ধৰিছে, ধৰি পেলাই লৈ গৈছে, বহাইছে, বহাই পেলাই কৈছে আপোনালোকে অসমীয়া সাহিত্যিক আহিছে। ৰাগি সাহেব এজন অসমীয়া সাহিত্যিক, এজন উৰ্দু সাহিত্যিক, একজন বাংলা, একজন আৰবী, চব কৈছে, সব ভাষাৰে জানে। তাৰপাছত ক'বই নালাগে। ক'ব নালাগে। তাৰপাছত তেওঁ লেকচাৰ দিছে, অসমীয়া লেকচাৰ দিছে, শুদ্ধ অসমীয়া জানিছে। আচ্ছা, তেখেতেতো যিটো সময়ত তেখেতে পঢ়াই আছিলে, তেখেতেতো MLA হোৱাৰ পিছৰ তেখেতে জয়নগৰত পঢ়াইছে, বা সেই সময়ত আগতে আছিল এবাৰ, আগতো আছিল, আগতে এবাৰ তাৰপিছত MLA হৈছে। হোম কৰি গুচি গৈছিল। আচ্ছা, বাৰু যিয়ে নহওক, তেখেতে যেতিয়া পঢ়াই আছিল সেই সময়তো তেখেতে কিতাপৰ তচনিফ বা যিখিনি ৰাইটিঙৰ কাম, লেখা মেলাৰ কাম, সেইখিনিও তাত সেই সময়ত চলাইছিল। কোন সময়ত চলাইছিল তেখেতে সেই কামখিনি? যিবোৰ কিতাপ আমি তেখেতৰ এতিয়া আমি পাওঁ, শ্বাহবাজে কুদুছ বা যিবিলাক কিতাপ আমি তেখেতৰ পাই আছোঁ বৰ্তমান, এইবিলাক কিতাপ MLAৰ পাছত, MLAৰ পাছত কোন টাইমত তেখেতে লিখিছে? মানে তেখেতেতো তদৰিছৰ কামতো থাকে, মাদ্ৰাছা দায়িত্বতো থাকে। ৰাতি কোন সময়? 12টা বজালৈকে থাকে। 12টা বজাত। আচ্ছা আচ্ছা, 12টা বজালৈকে তেখেতে মাত লেখা মেলা নাই, কৰে। কোনো মানুহ যাব নোৱাৰিব, চলাম কৰিব নোৱাৰিব, আচ্ছা আচ্ছা, এনেকুৱা। দুখন চেয়াৰ আছে, আৰু এখনত বহিছে। এতিয়া তাৰ ঘৰত মই গৈছোঁ, এই ৰুমত সোমোৱা, একেবাৰে অকলে আমি সোমাই, চলাম কৰিব নালাগে। চলাম কৰিলেতো জবাব দিব লাগিব। মাত নাই, লিখি আছে, কিবা পঢ়ি আছে, চাই আছে। এতিয়া এনেকুৱা চাব, চাই পেলাই আসসালামু আলাইকুম জবাব কৰে। মানে নিজৰ কামৰ সময়ত কাৰো লগত আৰু সম্পৰ্ক নাই, চলাম পালাম কোনোবা মানুহে বহি থাকিলেও নাই। তো ৰাগিব চাহাবৰ বিষয়ে আমি বহুতখিনি কথাই অলপ চলপ জানো, কিছুমান নাজানো। আমি আজি আমাৰ হজৰত মৌলানা শামছুল হক চাহাবৰ পৰা আমি বহুখিনি কথা জানিলোঁ। তো আচল কথা হৈছে কি, যিসকলে কিবা কাম কৰিব বিচাৰে, আমাৰ যিসকল অনুজ বা আমাৰ যিখিনি নতুন প্ৰজন্ম আছে, তেওঁলোকে কিবা কাম কৰিব বিচাৰে, ওলামাই কেৰামৰ ক্ষেত্ৰতে হওক বা যিসকলে লেখা মেলা কৰিব বিচাৰে, এনেধৰণৰ সামাজিক কিছু কাম কৰিব বিচাৰে, ৰাগিবি চাহাবৰ জীৱনটো এটা আদৰ্শ। আমাৰ তেখেতে কৈছেই, শামছুল হক চাহাবে, যে ৰাগিবি চাহাবে MLAৰ দায়িত্ব শেষ কৰাৰ পিছত তদৰিছৰ দায়িত্ব, হাদিছৰ কামতো তেখেতে ব্যস্ত। লগতে তেওঁ কিতাপ কানি, লেখা মেলাৰ, পঢ়া শুনাটো থাকিবই লাগিব। হাদিছ বা বুখাৰী শৰীফ যেতিয়া পঢ়ায়, তেতিয়াতো তেওঁ সেই তেনেধৰণে ষ্টাডিও কৰিব লাগিব, মোতালাও কৰিব লাগিব, অধ্যয়নো কৰিব লাগিব। তাৰ লগতে তেওঁ লেখা মেলা সময়খিনি কিন্তু সেইখিনিয়ে আছিল। সেই সময়তে তেখেতৰ কাপৰ পৰা ডাঙৰ ডাঙৰ কিতাপবিলাক আমি পাইছোঁ। এতিয়া বৰ্তমান যিবোৰ কিতাপ তেখেতৰ আছে, ওলামাই আছাম, ওলামাই ও মাছাহিৰে আছাম, মাছাইখে ইছলাম ও মাছাহিৰে আছাম ও মাছাইখে ইছলাম বুলি এখন উৰ্দুত কিতাপ আছে, আৰু অসমীয়াততো বহুত কিতাপ আছে, কবিতাৰ কিতাপো তেখেতে লিখিছে। তেখেতৰ জ্ঞান সম্ভাৰ সম্পাদনাও তেখেতৰ দায়িত্বত আছিলে, খাদিনীয়া জমিয়ত তেখেতৰ সম্পাদনাৰ দায়িত্বত আছিলে। গতিকে এই সকলোখিনি কাম এই সময়খিনিৰ ভিতৰতে কৰিছে হয়তো। তেওঁ এটা কথা কৈছে, কোনো মানুহে যদি প্ৰশ্ন কৰিছিল তেতিয়া কৈছে এইবিলাক ৰাজনৈতিকটো ব্ৰেইনৰ বাহিৰৰ কাম, কিতাপৰ কোনো বস্তু কোৱা নহ'লে মাত নিদিবি। আচ্ছা আচ্ছা, যেতিয়া কিতাপৰ সময়ত বহিব, কৈছে আমি এইবিলাক ৰাজনৈতিক ব্ৰেইনৰ ভিতৰত নোসোমাওঁ, এইবিলাক আউট। আৰু কিতাপৰ কিবা কথা হ'লে যদি কোৱা, প্ৰশ্ন কৰা, উত্তৰ দিম, আৰু সেইবিলাক নুসুধিবা, সেইবিলাক ৰাজনৈতিক কাম, সেইবিলাক বেলেগ সময়ত প্ৰশ্ন কিতাপৰ পঢ়া শুনাৰ সময়ত, মানে কিতাপৰ তদৰিছৰ সময়ত, পাঠদানৰ সময়ত বাহিৰা কথা ইমান প্ৰশ্ন নাছিল, অকল কিতাপৰ ৰিলেটেড বস্তুখিনি আছিল। বাৰু যি কি নহওক, আমি বহু কথাই জানিলোঁ। আমি এই অনুষ্ঠানটোত, এইটো অনুষ্ঠানত আমি বাৰ্তালাপ কৰিম বিভিন্ন বিভিন্ন জ্যেষ্ঠ ব্যক্তিসকলৰ, আমাৰ অসমত থকা যিসকল বুজুৰ্গ আছে, যিসকল জ্যেষ্ঠ ব্যক্তি আছে, আমি তেখেতসকলৰ জীৱন কাহিনী বা কেনেধৰণে তেখেতে সমাজৰ কাম কৰি গৈছিল, এই ধৰণৰ আমি বিভিন্নজনক লগ কৰি তেওঁলোকৰ বিষয়ে জানিম ইনশাআল্লাহ। সকলোৱে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু যিসকলে জানিব বিচাৰে তেওঁলোকক জনাই দিব। আৰু এটা প্ৰশ্ন মই শেষত কৰি পেলাই তেখেতৰ পৰা আমি বিদায় ল'ম, সেইটো হৈছে যে ৰাগিবি চাহাব কি, ৰাগিবি চাহাবৰ যিসকল ছাত্ৰ, তেওঁলোকৰ কথা আপুনি জানে নেকি? কিছু নাম জানে নেকি? ৰাগিবি ছাত্ৰ মহাদিছ, এতিয়া হাদিছ পঢ়াই আছে মৌলানা নছিৰ ছাহেব। মৌলানা নছিৰ ছাহেব জয়নগৰত আছিল, পঢ়াইছে, এতিয়া নতুন মদৰছা হৈছে, বুখাৰী পঢ়ায়, এইখন পীৰ বাজাৰ। তাৰপিছত আৰু এজন মৌলানা আব্দুল কৰিম, এই দুইজন বেছি জানো। আচ্ছা,
আৰু তো আৰু হাজাৰ বিজাৰ ছাত্ৰতো আছেই। বহুত আছে, কিন্তু এই দুইজন বেছি ৰাগি সাহেবে কৈছে নচিৰৰ এনেকুৱা কোনো কিতাপ নাই যিকোনো কিতাপ লিখি পঢ়াব পাৰে, মই জানিব বিচাৰোঁ। আলহামদুলিল্লাহ, ঠিক আছে। তো ৰাকিব ছাৰৰ বিষয়ে আমি কিছু জানিলোঁ। আগন্তুক সময়ত আমি এনেধৰণৰ অসমৰ মাশ্বাইখসকল, যিসকল ডাঙৰ ডাঙৰ বুজুৰ্গ, যিসকল ডাঙৰ ডাঙৰ উস্তাদুল আছাটিজা আছিল, আমি তেওঁলোকৰ বিষয়ে এনেধৰণে এটা প্ৰগ্ৰাম আমি লৈ আহিম ইনশাআল্লাহ। সকলোৱে লগত থাকিব, সকলোৱে যিসকলে জানিবৰ চেষ্টা কৰে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰে।